বিজেপিৰ দৰে হৃদয়বান কোন আছে? অৰুণোদয়ৰ পৰা বিনামূলীয়া চাকৰিৰ পৰা বিজেপিৰ সমান হৃদয় কংগ্ৰেছে অংগনবাড়ীতো টকা খাইছিলে। গতিকে বিজেপিৰ সমান হৃদয় কাৰ আছে? মুজিবুৰ ৰহমানে কৈছে যে 3 লাখ ভোট বিপিএফক প্ৰদান কৰিব। চাওক, যোনে যাক প্ৰদান কৰে কৰক, কিন্তু দৰং ওদালগুৰিৰ ৰাইজে দিলীপ শইকীয়াক আশীৰ্বাদ কৰিব। আজি দৰং ওদালগুৰি সমষ্টিত ভাৰতীয় জনতা পাৰ্টি, UPPL, অসম গণ পৰিষদ দলৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী দিলীপ শইকীয়া ডাঙৰীয়াই জনসমুদ্ৰৰ মাজত মনোনয়ন পত্ৰ দিবলৈ আগবাঢ়িছে। মই সদৌ অসমবাসী ৰাইজক ধন্যবাদ জনাইছোঁ। বিশেষকৈ ইমান উৎসাহ উদ্দীপনা, জনসমুদ্ৰৰ মাজত মনোনয়ন, সঁচাকৈয়ে দৰং ওদালগুৰি ৰাইজৰ প্ৰতি আমি কৃতজ্ঞ। মইতো দেখিছোঁ যে 3 লাখ ভোটত ভালকৈ জিকিব। বিজেপিৰ দৰে হৃদয়বান কোন আছে? অৰুণোদয়ৰ পৰা বিনামূলীয়া চাকৰিৰ পৰা বিজেপিৰ সমান হৃদয় কংগ্ৰেছে অংগনবাড়ীতো টকা খাইছিলে। গতিকে বিজেপিৰ সমান হৃদয় কাৰ আছে? মুজিবুৰ ৰহমানে কৈছে যে 3 লাখ ভোট বিপিএফক প্ৰদান কৰিব। চাওক, যোনে যাক প্ৰদান কৰে কৰক, কিন্তু দৰং ওদালগুৰিৰ ৰাইজে দিলীপ শইকীয়াক আশীৰ্বাদ কৰিব।